বন্ধু বান্ধৱীসকল আজি অনুৰাগিনী ধাৰাবাহিকখন চাই বহুত বেছি ভাল লগা হ'ব কিয়নো আজিখনত দেখিবলৈ পাব যে প্ৰীতমৰ দেউতাকে মাকৰ লগত কথা পাতিব দেউতাকে মাকক ক'ব যে প্ৰীতমে এনেকুৱা এজনী ছোৱালী পছন্দ নকৰা হ'লে আমি ক'ত বিচাৰি পালোহেঁতেন বুলি ক'ব আৰু আনফালে সপোনে প্ৰিয়াৰ লগত ফোনত কথা পাতিব আৰু সপোনক প্ৰিয়াই নিজৰ মতে চলা কথা ক'ব আৰু তাই যে মডেলিং কৰিব সেই কথাও সপোনক ক'ব আৰু আনফালে অনুষ্কাই প্ৰীতমক দ্বিতীয় বিষয়ে বেয়াকৈ ক'ব আৰু ক'ব যে তুমি বাহিৰৰ ছোৱালী এজনী ঘৰৰ পৰা উলিয়াই পঠাব নোৱাৰিলা আৰু প্ৰীতমে অনুষ্কাৰ কথাবোৰ শুনি ক'ব যে মই মা আৰু দেউতাক কথাবোৰ কৈছিলোঁ বুলি ক'ব অনুষ্কাই প্ৰীতমৰ কথাবোৰ শুনি ক'ব যে কথাবোৰ কৈ লাভ হ'ল কি আৰু আনফালে দেখিবলৈ পাব যে প্ৰীতমৰ মাকে দেউতাকক ক'ব যে আমি বাৰু প্ৰীতমৰ পৰা সঁচা কথাবোৰ কিমান দিন লুকুৱাম আৰু মাকৰ কথাবোৰ শুনি দেউতাকে ক'ব যে যেতিয়ালৈকে তাৰ সঁচা কথাবোৰ মনত নপৰে তেতিয়ালৈকে বুলি ক'ব সঁচাকৈ বন্ধু বান্ধৱীসকল আজি অনুৰাগিনী ধাৰাবাহিকখন চাই বহুত বেছি ভাল লগা হ'ব কোনে কোনে অনুৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ।